শিক্ষকসকলে বহুত ধুনীয়াকৈ আমাক বিহু নাচ শিকালে। এইবাৰ মোৰ প্ৰথম হয়, হ'লেও এইবাৰ বহুত মানে ভালকৈ শিকাইছে। 14 দিনত মানে ইমান এটা নাহে ন, আৰু ঢুলীয়াবিলাকৰ যিহেতু সৰু সৰু মানে বেছিকখিনি মই শিকালো, জ্ঞান খেত দাও দাস এইবিলাক কৰিম যে আগৰবাৰো এইটো ছাৰে আমাক যাতে শিকায়, আমি আশা কৰিম আকৌ নেক্সট ইয়াৰ এইটো ছাৰে আহক যাতে। এয়া হৈছে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু চন্দ্ৰপুৰ আঞ্চলিক বিহু সন্মিলনীৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচৰ কৰ্মশালা 2026। আহকচোন চাওঁ কেনেকুৱা হৈছেনো। লগতে কেতেকী কুলি ৰঙিলি পমিলি চেনেহ বিহুতি পদূলি পালেহি বুলি। মোৰ নামটো অভিজিত মেধি। পেঁপা জানো, গগনা জানো, ঢোল জানো, বাঁহী জানো, জানো আৰু বিহু যিখিনি সামগ্ৰী যিখিনি মানে বিহুত যি ব্যৱহাৰ হয় প্ৰায়ভাগ জানো আৰু। একচুৱেলি মই শিকিলো বহুতখিনি বস্তুৱে শিকিলো, ড্ৰেছ পোছাকৰ পৰা আদি কৰি বা বহুত বস্তু শিকিলো ইয়াত আহি পেলাই। তাৰপিছত শিকোৱা কথা ক'বলৈ গ'লে গগনা শিকালো, পেঁপা শিকালো, পেঁপা কেনেকৈ বজাই শিকালো, ঢোল শিকালো, বাঁহী শিকালো, তেনেকৈ আৰু। আৰু এতিয়া ক'ব মানে কি শিকালে? যিমান দিনে শিকালো মই কৰ্মশালা যি আছিলে মই ঢুলীয়াকেইটাকো অলপ চলপ কিবা কিবি শিকাই দিলো। দীঘলীয়া এখন যিহেতু কমপ্লিট নহ'ল, তেতিয়াও আধা দি মানে টাইম ইমান নাপালো মই। 14 দিনত মানে ইমান এটা নাহে ন, আৰু ঢুলীয়াবিলাকৰ যিহেতু সৰু সৰু মানে বেছিকখিনি মই শিকালো, জ্ঞান খেত দাও দাস এইবিলাকখিনি সেইখিনি মই শিকাই দিলো। বাকীখিনি এতিয়া কৰি আছো, ভালে আছে, নাচনীবিলাকো ভালকৈ নাচে, প্ৰায়ভাগ ভালকৈ নাচি আছে, ঢুলীয়াকেইটা ভালে আছে। আৰু অলপ 2 বছৰমানৰ পিছত আহি যাব আৰু সেইখিনিয়ে আৰু। এইফালে চাব পাৰে এইকেইটা ষ্টুডেণ্ট, আৰু ইয়াতে এবাৰ আমি বহুত ভালকৈ শিকিছো, ভাল লাগিছে এবাৰ। আমাৰ আৰু যে ভাৰতবৰ্ষ আমাৰ আমাক দীঘলীয়া আছে, আমাক বহুতখিনি শিকালে ছাত্ৰী আহি কাৰণে আমাক যিমান শিকাইছে, আমাক মাংস ছাৰে শিকাইছে আৰু যি শিকাইছে ভাল লাগিছে ছাৰৰ পৰা। আশা কৰিম যে আগৰবাৰো এইটো ছাৰে আমাক যাতে শিকায়, আমি আশা কৰিম আকৌ নেক্সট ইয়াৰ এইটো ছাৰে আহক যাতে। আমি আশা কৰিম, এতিয়া ভগৱানৰ হাতত, নাজানো আৰু কি হয়। হয়, আমি ইমান দিনেদি ইয়াতে বহুত শিক্ষকসকলে বহুত ধুনীয়াকৈ আমাক বিহু নাচ শিকালে। এইবাৰ মোৰ প্ৰথম হয়, হ'লেও এইবাৰ বহুত মানে ভালকৈ শিকাইছে, গগনাৰ পৰা আদি কৰি বিহুৰ ভংগীমাসমূহ বহুত ধুনীয়াকৈ শিকাইছে। মই লাষ্টৰ দীঘলীয়া চেৱে পৰা নাই। লাহে লাহে শিকিব। তো এইবাৰ ফাৰ্ষ্ট যিহেতু তাই বহুতখিনি ভালে হৈছে তাই। আপোনালোকে ভিডিঅ'ত চাব পিছলৈকে, মই ভিডিঅ' কৰিছো, চাই থাকক শেষলৈ। তুমি কি শিকিলা ইমান দিনে কৈ দিয়া? মই ইমান দিনে কঁকাল ভঙা শিকিলো, গান শিকিলো আৰু বহুত কিবা কিবি শিকিলো। আৰু তুমি নেক্সট বছৰ আহিবানে? আহিম। আহিবা? দিয়া, থেংক ইউ, শুভেচ্ছা থাকিল তোমালৈ।